নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ এই নতুন চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ তো এটা বহুত ভাল খবৰ বুলি ক'ব লাগিব আজি হৈছে আপোনাৰ 8 এপ্ৰিল তাৰিখ তো 8 এপ্ৰিল তাৰিখে মই ভিডিঅ'টো বনোৱাৰ কিছু সময় আগলৈকে এটা নতুন এডভাৰটাইজমেণ্ট মুকলি হৈছে চৰকাৰৰ বাম্পাৰ নিযুক্তি বুলি ক'ব লাগিব 9175টাকৈ নতুন পদ মুকলি হৈছে যিকেইটা পদৰ কাৰণে আপুনি মাথো 10 পাছ হ'লে ইয়াত আবেদন কৰিব পাৰিব অনলাইন আবেদন আৰু ইয়াত কোনো ধৰণৰ এক্সপিৰিয়েন্স নালাগে চৰকাৰী চাকৰি আপোনালোকে 10 পাছ হ'লে আপুনি ইয়াত এপ্লাই কৰিব পাৰিব অনলাইন যোগে ইয়াত যেটো আপোনাৰ এপ্লাই হ'ব হেতু এতিয়ালৈ হোৱা নাই আজি যেটো এডভাৰটাইজমেণ্টটো মুকলি হৈছে তো ইয়াত আপোনাৰ 20 এপ্ৰিলৰ পৰা এপ্লাই অনলাইন আৰম্ভ হ'ব যথেষ্ট সময় আছে আজি জাস্ট এডভাৰটাইজমেণ্টটো মুকলি হৈছে তাৰ পিছত যেটো এপ্লাই লাষ্ট ডেট থাকিব আপোনাৰ 19 মে লৈ অৰ্থাৎ পাই আমাৰ এমাহ সময় থাকিব তো 20 এপ্ৰিলৰ পৰা আৰম্ভ হৈ 19 মে লৈ থাকিব তো আপোনালোকে এমাহৰ ভিতৰত এপ্লাই অনলাইন কৰিব পাৰিব সম্পূৰ্ণ ডিটেইলছ মই এই ভিডিঅ'ত জনাই দিম লগতে আপোনালোকে আমাৰ ভিডিঅ'ৰ যেটো ডেসক্ৰিপচনতে লিংকটো পাই যাব অফিচিয়েল যেটো এডভাৰটাইজমেণ্ট আছে হেতু আপোনালোকে চেক কৰি ল'ব পাৰিব আগতে প্ৰথমতে ভিডিঅ'টো চাই ল'ব তাৰ পিছত আপোনালোকে অফিচিয়েল যেটো এডভাৰটাইজমেণ্ট আছে হেতু ভালদৰে চেক কৰি আপোনালোকে 20 এপ্ৰিলৰ পৰা এপ্লাই অনলাইন কৰিব পাৰিব তো আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা প্ৰাইভেট চাকৰি এডভাৰটাইজমেণ্ট আছে যদি আপোনালোকে প্ৰাইভেট চাকৰি কৰিম বুলি ভাবিছে তেতিয়াহ'লে এইটো এডভাৰটাইজমেণ্ট চাই ল'ব আৰু আপোনালোকে প্ৰাইভেট চাকৰিটো কৰোঁতে ভালদৰে চাই ল'ব ভিডিঅ'ৰ যেটো ডেসক্ৰিপচন আছে তাত আপোনালোকে ফোন নম্বৰ কেইটা পাব 10 পাছ আৰু 10 ফেল হ'লেও আপুনি তাত মানে চাকৰিটো কৰিব পাৰিব কিন্তু আপোনালোকে ভালদৰে চাই বুজি ল'ব পাৰিব মই আমাৰ ভিডিঅ'ৰ যেটো ডেসক্ৰিপচন আছে তাত আপোনাৰ লিংকটো দি দিছোঁ তো আপোনালোকে এইখিনি ভালদৰে চাই ল'ব यदि आप 10वीं पास हैं या फेल हैं दोस्तों तो टाटा जूडियो कंपनी आपको देने वाला एक सुनहरा मौका आपकी सैलरी 16,000 से लेकर 35,000 तक की सैलरी हो सकती है आपको जॉब रोल रहने वाला है पिकिंग पैकिंग स्कैनिंग डीओ का भी पोस्ट रहने वाला है स्क्रीन पर दिए गए नंबर से आप कांटेक्ट करिए और फिर एक नए अपडेट के साथ में मिलते हैं दोस्तों नमस्कार আৰু এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টটো তো প্ৰথমতে আপোনালোকে চাব পাৰে যে এইটো অফিচিয়েল এডভাৰটাইজমেণ্ট তাৰপিছত 20 তাৰিখৰ পৰা এপ্লাই অনলাইন হ'ব 20 এপ্ৰিলৰ পৰা 19 মে লৈ থাকিব এইটো মই আগতে ক'লোই এইটো অফিচিয়েল এডভাৰটাইজমেণ্টত মই দেখাই দিছোঁ এবাৰ পুনৰবাৰ তাৰপিছত ইয়াত আপোনালোকে চাব পাৰে এই যেটো এডভাৰটাইজমেণ্ট আহিছে এইটো আহিছে আপোনাৰ CRPFৰ ফালৰ পৰা অৰ্থাৎ আজি এইটো মুকলি হৈছে 9175টাকৈ নতুন ভেকেন্সি মুকলি হৈছে মই আপোনালোকক ভেকেন্সি কেইটা দেখাই দিছোঁ প্ৰথমতে চাব পাৰে এইটো 9175টা মেলৰ কাৰণে আছে আপোনাৰ 9096টা তাৰপিছত ফিমেলৰ কাৰণে আছে আপোনাৰ 79 অৰ্থাৎ 79টা আছে ফিমেলৰ কাৰণে আৰু মেলৰ কাৰণে বাকিখিনি তো ইয়াত আপোনাৰ কি পদ আছে তো বহুতো পদ আছে তাৰপিছত মই পদকেইটাৰ বিষয়ে ক'ম আৰু অসমৰ কাৰণে কিমান ভেকেন্সি আছে যথেষ্ট ভেকেন্সি আছে সেই বিষয়ে মই ক'ম আৰু যেটো আপোনাৰ মাহিলী দৰমহা হ'ব পে লেভেল 3 21700 টকাৰ পৰা 69100 টকা পৰ্যন্ত আপোনাৰ মাহিলী ইয়াত দৰমহা হ'ব তাৰ পিছত ইয়াত আপোনাৰ চাব পাৰে যে মই ভালদৰে আপোনাক দেখাই দিছোঁ যেটো অসমৰ কাৰণে ভেকেন্সি আছে হেতু আছে আপোনাৰ 286টা অৰ্থাৎ অসমৰ কাৰণে এক্সট্ৰা ভেকেন্সি কিমান 286টা টোটাল ভেকেন্সি আছে মেলৰ কাৰণে তাৰপিছত ফিমেলৰ কাৰণে আপোনাৰ কিমান আছে ফিমেলৰ কাৰণে অসমত আছে আপোনাৰ টোটাল ইয়াত আপোনালোকে চাব পাৰিব লিষ্টখনত 3টা ফিমেলৰ কাৰণে অসমৰ মানে মেল পোষ্ট আছে 3টা আৰু মেলৰ কাৰণে আপোনাৰ 286টা তো এইখিনি অসমৰ কাৰণে তো আপোনালোকে যদি CRPFত চাকৰি কৰিম বুলি ভাবিছে তেতিয়াহ'লে এই এডভাৰটাইজমেণ্টটো আপোনালোকে ভালদৰে চেক কৰি ল'ব পাৰিব আৰু এতিয়া এডভাৰটাইজমেণ্ট এপ্লাই অনলাইন আৰম্ভ হোৱা নাই অতি সোনকালে 20 এপ্ৰিলৰ পৰা হ'ব তো আপোনালোকে প্ৰিপাৰেচন আৰম্ভ কৰিব পৰা হৈছে কাৰণ এটা যথেষ্ট ডাঙৰ ভেকেন্সি আছে ইয়াত আৰু বাকিখিনি আপোনালোকে গমেই পাই যে ইয়াত ফিজিক্যাল টেষ্ট হ'ব তাৰ পিছত কি লাগিব সকলোবোৰ তথ্য এইটো PDFত পোৱা যাব তো মই আপোনালোকক সকলোতকৈ আগতে এইটো খবৰ দিছোঁ তো আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ আমি সকলোতকৈ আগতে জবৰ খবৰ আমি ইউটিউব চেনেলতে দিওঁ আৰু ইয়াত আপোনাৰ এজ লিমিট চাব পাৰে এজ লিমিট আপোনাৰ ড্ৰাইভাৰৰ কাৰণে অৰ্থাৎ ড্ৰাইভাৰৰ পোষ্ট আছে ইয়াত কনষ্টেবল ড্ৰাইভাৰৰ কাৰণে আপোনাৰ এজ লিমিট হ'ব 21 বছৰৰ পৰা 27 বছৰৰ ভিতৰত তাৰপিছত 2 নম্বৰতে আছে আপোনাৰ কনষ্টেবল মটৰ ভেহিকল তাৰপিছত আপোনাৰ বহুতো পোষ্ট আছে ইয়াত বাকি কেইটা পদৰ কাৰণে আপোনাৰ 18 পৰা 23 বছৰৰ ভিতৰত বয়স হ'ব লাগিব আৰু ড্ৰাইভাৰটোৰ কাৰণে আপোনাৰ 21 পৰা 27 বছৰৰ ভিতৰত বয়স হ'ব লাগিব যথেষ্ট বেলেগ তাৰপিছত এজ ইলেকশ্যন পাব আপুনি OBC MOBC আৰু SC ST কেণ্ডিডেটে তো এইখিনি আপোনালোকে 5 বছৰ আৰু 3 বছৰ গমেই পায় আৰু এক্স সাৰ্ভিসমেনৰ কাৰণেও এজ ইলেকশ্যন আছে তাৰপিছত মই এডুকেশ্যন কোৱালিফিকেশ্যনটো কৈছোৱেই অলৰেডি 10 পাছ কৰা হ'ব লাগিব মাথো মই ইয়াত দেখাই দিছোঁ পুনৰবাৰ যে এডুকেশ্যন কোৱালিফিকেশ্যন আপুনি 10 পাছ কৰা হ'ব লাগিব তো ইয়াত আপোনালোকে চাব পাৰে ড্ৰাইভাৰৰ কাৰণে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব মিনিমাম 10 পাছ লগতে আপোনাৰ হেভি ট্ৰান্সপৰ্ট ভেহিকল ড্ৰাইভিং লাইসেন্স লাগিব টেকনিক্যাল যেহেতু কোৱালিফিকেশ্যন এইটো টেকনিক্যাল পোষ্ট হয় এইটো ড্ৰাইভাৰটো সো আপোনাৰ হেভি ট্ৰান্সপৰ্ট অৰ্থাৎ HAV ড্ৰাইভিং লাইসেন্স লাগিব তাৰপিছত ইয়াত বহুতো পোষ্ট আছে বাকিখিনি পদৰ কাৰণে আপোনাৰ মাথো 10 পাছ কৰা হ'লে আপুনি এপ্লাই কৰিব পাৰিব আৰু কিছুমান পদত
মানে এক্সপিৰিয়েঞ্চো লাগিব কিন্তু বেছিভাগ পদ আপুনি এক্সপিৰিয়েঞ্চ নোহোৱাকৈ এপ্লাই কৰিব পাৰিব আৰু টেকনিকেল পদসমূহ বিশেষকৈ এক্সপিৰিয়েঞ্চৰ প্ৰয়োজন হ'ব আৰু বেলেগ কোৱালিফিকেশ্যনো লাগিব তো বাকী পদকেইটা আপুনি মানে 10 পাছ কৰা হ'লে এপ্লাই কৰিব পাৰিব তো হাউ টু এপ্লাই বুলি ক'লে আপুনি অনলাইন এপ্লাই কৰিব পাৰিব মই ডেটকেইটা অলৰেডি ক'লোৱেই আৰু অফিচিয়েল যিটো এডভাৰ্টাইজমেণ্ট ৱেবছাইট আছে তাত গৈ আপুনি এপ্লাই কৰিব পাৰিব CRPF-ৰ আৰু এপ্লিকেশ্যন ফিজ আপুনি দিব লাগিব ইয়াত 100 টকা পে' কৰিব লাগিব অনলাইন যোগে এপ্লাই কৰোঁতে আৰু SC ST কেণ্ডিডেটে ইয়াত মানে যিটো ফিজ আছে 100 টকা সেইটো দিব নালাগে আৰু ফিমেলো এইটো ফিজটো দিব নালাগে তো বাকী আপোনাৰ জেনেৰেল EWS আৰু OBC কেণ্ডিডেটৰ মেলসকলে মানে 100 টকা পে' কৰিব লাগিব আৰু SC ST মেল হওক ফিমেল হওক তেওঁলোকে পে' কৰিব নালাগে আৰু আমাৰ বাকী জেনেৰেল আৰু EWS OBC ফিমেলসকলেও 100 টকাটো পে' কৰিব নালাগে তো এইখিনি আপোনালোকে সকলোৱে গমে পায় তাৰপিছত যিটো অসমৰ কাৰণে আমাৰ যিটো চেণ্টাৰ হ'ব এক্সামিনেশ্যনৰ ৰিক্ৰুটমেণ্ট চেণ্টাৰ সেইটো তিনিটা চেণ্টাৰ হ'ব আপোনাৰ এটা হ'ব গুৱাহাটীত হ'ব তাৰপিছত কাৰ্বি আংলঙত হ'ব আৰু শিলচৰত হ'ব তেনেকৈ আপোনালোকে চাই ল'ব ভালদৰে আৰু পিছৰ পৰ্যায়ত কম্পিউটাৰ বেছ টেষ্টত আপোনাৰ কি যিটো চেণ্টাৰ হ'ব সেইটো পিছত তেওঁলোকে জনাই দিব আৰু যিটো অফিচিয়েল যিটো এডভাৰ্টাইজমেণ্ট আছে সেইটো আপোনালোকে ভালদৰে পঢ়ি তেতিয়া আপোনালোকে গম পাব যে ইয়াৰ মানে ফিজিকেল টেষ্ট কেনেকুৱা হ'ব তাৰপিছত ৰিটন টেষ্ট কেনেকুৱা হ'ব সকলোবোৰ তথ্য এইটো PDF-ত দিয়া আছে মই ভিডিঅ'ৰ যিটো ডেছক্ৰিপশ্যন আছে সেইটো দি দিম তো আপোনালোকে ভালদৰে চেক কৰি ল'ব তো আজি ভিডিঅ'টো এইখিনিয়ে আছিলে তো পৰৱৰ্তী সময়ত মই যেতিয়া এপ্লাই অনলাইন আৰম্ভ হ'ব তেতিয়া এপ্লাই অনলাইন যিটো ভিডিঅ' এইটো মই আমাৰ চেনেলত দি দিম আৰু ডিটেইল আমি মানে আলোচনা কৰিম তো এইটো এটা থুলমূল মানে যিটো সকলোতকৈ আগতে আমি জবৰ খবৰ দিওঁ চ' আমি সকলোতকৈ আগতে এইটো খবৰ লৈ আহিছোঁ তো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ